Hello everyone, good morning. কি খবৰ সকলোৱে? আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই। আজি আকৌ বহুত দিনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। হ'ল আজি কেইবাদিনো ভিডিঅ' দিয়া নাছিলোঁ, সেইকাৰণে আজি আকৌ কেমেৰাটো হাতত তুলি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো সকলোৱে সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে যে আছে বেল আইকন নটিফিকেশ্যনটো দবাই দিব। তেতিয়া আহকচোন আজি মই কেমেৰাটো হাতত তুলি লৈছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে আহক আজি মই এতিয়া কেইটা বাজিছে? এতিয়া 7টা বাজিলে। তাৰপিছত গা পা ধুই আজৰি 6টা বজাতে উঠিলোঁ, উঠি গা পা ধুলোঁ, চুলিখিনি ধুই দিলোঁ, লেতেৰা হৈ আছিলে। আৰু আমাৰ হাজবেণ্ড নাই, এইফালে গৈছে ক'ম আৰু বা আছে, সি কালিয়ে আহিলে বা। তাৰপাছত ভিনদেউ গৈছে, ভিনদেউ আৰু আমাৰ ইয়াতে নেপাল গৈছে। ক'ম আপোনালোকক কি কাৰণে গৈছে। ভিনদেউ যিহেতু চকু অকণমান প্ৰব্লেম হৈ আছে, জানেই নেপাল চকুৰ কাৰণে বিখ্যাত, নেপালত চকু ভাল হয় মানুহৰ, তো সেইকাৰণে তালৈ গৈছে, নেপাললৈ গৈছে। আমাৰ এখেতো গৈছে আৰু লগত কালিয়ে গ'ল, দিনতে গ'ল, 11টামানতে গ'ল। আজি পোৱাগেই নাই এতিয়ালৈকে, পাবগৈ আৰু যিহেতু, তো সেইটো কাৰণে বা আহিলে থাকিবলৈ কালি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ, তো ব'লক তেন্তে আজি ভিডিঅ'টো। হেল্ল' এভৰিৱান, এয়া দেখিছে ন, মই বা আহিব বুলি মই বজাৰ কৰি আনিলোঁগৈ। এয়া ডিম লৈ আহিলোঁ, তাৰপাছত বিলাহী আনিছোঁ আৰু কিবাকিবি আনিলোঁ। সেইকাৰণে মই অকণমান ভিডিঅ' কৰি থলোঁ, তো আপোনালোকক অকণমান দেখালোঁ। তাৰপাছত বাও কিবাকিবি চব্জি লৈ আহিছিলে, এইবিলাক চব্জি বায়ে লৈ আহিছিলে, তো দেখাইছোঁ। এয়া মাংসৰ কয়লা আনিছিলোঁ 1 কেজি, সেইখিনি মাংসৰ, তো সেইখিনি আৰু কিবাকিবি আলু, পিঁয়াজ, আদা, নহৰু তেনেকৈ অলপ বজাৰ কৰি আনিছিলোঁ। আৰু কিবাকিবি গাখীৰৰ পেকেট, বিস্কুট, চানা পেকেট, চিপছ, লেইজ, মেগী তো সেনেকৈ মই বজাৰ কৰি আনিছিলোঁ ছোৱালীয়ে খাবৰ কাৰণে। যিহেতু 4-5 দিনমান লাগিব, সেইকাৰণে বজাৰখিনি কৰি আনিলোঁ। চেম্পু লৈ আহিলোঁ লগতে, একেবাৰতে লৈ আহিলোঁ যাতে আৰু গৈ নাথাকোঁ বজাৰ কৰিবলৈ। মই যিহেতু ইমান বজাৰ নাযাওঁৱে, তো সেয়া বাও চব্জি লৈ আহিছিলে কিবাকিবি, তো সেইকাৰণে অকণমান দেখালোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই। চাহ খাব লৈছোঁ, সেয়া এইফালে বায়ে খায়ে আছে চাহ। এইজনী মোৰ বা দেই, এইজনী বা। তাৰপিছত এইফালে চাহ এই কি কৰি আছে এইজনী, তাৰপিছত এতিয়া চাহ খাই লওঁ, আপোনালোকক পাছত লগ পাইছোঁ। আজি দিনটো পূৰা কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া চাহ খাই লওঁ দেই, তাৰপিছত আপোনালোকক খাই আছোঁ আৰু মোতকৈ ছোৱালী কিতাপ উলিয়াই দিছে লিখিবৰ কাৰণে, লিখি দিছে এতিয়া। কি লিখিবা? 1 2 3 লিখা প্ৰথম, তাৰপিছত ABCD লিখিবা, তাৰপিছত ক খ লিখিবা, চব শিকাই দিম। আপোনালোকে চাহ খালে নাই বাৰু? কমেণ্ট কৰিব দেই, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ছোৱালী লিখি আছে 1 2 3, সেইফালে গোটেই কাপোৰ দম খাই আছে, বৰকৈ মন নিদিব দেই। হা 1 2 3 এইখনতে আছে, এইখনতে মাজলৈ চা, ফাৰ্ষ্টতে থাকিব। কাৰণ শুই উঠি একো কৰাই নাই, গাটো ধুই আহিছোঁ, তাৰপাছত বিচনাখন জাপিছোঁ। সেইফালে কাপোৰ দম খাই আছে, আপোনালোকে বৰকৈ মন নিদিব দেই সেইফালে, কাৰণ কাম বনবিলাক চিজিল লগোৱাই নাই। চাহ খাই লৈছোঁ, তাৰপিছত এতিয়া কাম বন কৰিম আৰু ভাত পানী বনাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ছোৱালীয়ে 1 2 3 লিখিব লৈছে। লিখা আকৌ মাতি যোৱা 1 2 3 4 5 তেনেকৈ মাতি যোৱা, মাতি গ'লে মনত থাকিব নহয়। 5 মাতি গ'লে আকৌ তাই ফ্লাৱাৰ্ছ বুলিও কয়, হয় বা সেইটোও হয়।
Flowers. নুপুতে তাই flowers. A for fish বুলি ক'বা আকৌ G for G for giraffe H for horse I for কেমেৰাটো হাতত তুলি লৈছোঁ এতিয়া বাজিলে কেইটা 8টা মানে 8:30 বাজিব হ'ল এইফালে ছোৱালী অকণ পঢ়ি মেলি এতিয়া চাইকেল চলাই পিছে আছে এইয়া চাইকেল চলাইছে তাৰপিছত মই এইফালে ভাত পাতি দিলোঁ আৰু দালি পাতি দিলোঁ কৈছে দালি বায়ে কৈছে দালি আৰু ঔটেঙা এনেকৈ খাম বুলি ক'লে কচু দি পিনি পাতি দিলোঁ আৰু এইফালে এইখিনি বইল কৰিব বোলে এইখিনি চব্জি কাটি আছে কি কাটিছে ভেকুৰী তাৰপাছত ৰ'ব মই বেক কেমেৰা কৰি দেখাইছোঁ এইফালে জাতিলাও ভেকুৰী তাৰপাছত আলু ভাতকেৰেলা এইখিনি বইল কৰিব বোলে তেনেকৈ খাব লাগিব আজি বইলেই চব মাংস আছে ভিডিঅ'টো শেষলৈকে তাৰপিছত এইখিনি বইল কৰিম তাৰপিছত ভাত খোৱাৰ পাছত ভাত কি বনালোঁ মই আপোনালোকক দেখাম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰপাছত এতিয়া কেমেৰাটো থওঁ আকৌ পাছত আপোনালোকক পুনৰ লগ পাম ক'ত ঠাই দিব লাগিব ৰ'বা এইখিনি কালিৰ মুৰ্গী মাংস আছিলে ক'লো বায়ে কৈছে আজি বোলে মুৰ্গী নাখাওঁ কালি খাই পেটটো বেয়া কৰি আছে সেইকাৰণে টেঙা চব্জি বইলে খাওঁ বুলি ক'লে সেইকাৰণে এতিয়া এইখিনি অকণমান আধা ভজা কৰি থৈ দিব লাগিব মানে ফ্ৰিজত থৈ দিছিলোঁ ফ্ৰিজত কালি ৰাতি থৈ দিয়া হৈছিলে এইখিনি এতিয়া নবনাওঁ এইখিনি মানে পিছবেলা বা ৰাতিকৈ খাব লাগিব এতিয়া অকণমান আধা ফ্ৰাই কৰি থৈ দিওঁ তেতিয়া নুগোন্ধায় কাৰণে এইখিনি নাখাওঁ এতিয়া বইলে হ'ব যিহেতু চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে মই মাংস ফ্ৰাই কৰি আছোঁ অলপমান ভাজিম আৰু কাৰণ মাংসটো এতিয়া খোৱা নহয় এতিয়া অকল বইলে খাম যিহেতু কাৰণ ৰাতিকৈ খাব লাগিব সেইকাৰণে মই অকণমান মানে ভাজি থৈছোঁ যাতে একো নহয় নুগুন্ধায় এইফালে এইখিনি বইল কৰি আছোঁ এইপিনে ভেকুৰী তাৰপাছত ভাতকেৰেলা জাতিলাও আৰু আলু তেনেকৈ এইখিনি বইল আজি দাইলো বইল চব বইল মানে এই মাংসখিনি ৰাতিকৈ খাব লাগিব এতিয়া অকণমান ফ্ৰাই কৰি থৈছোঁ এতিয়া বাজিছে 9:30 আৰু এতিয়া বহি আছোঁ ভাত খাবলৈ ভাত পানী বনাই মেলি হৈ গ'ল তাৰপাছত এতিয়া আমাৰ বায়ে বাঢ়ি আছে এইফালে ছোৱালীয়ে মোবাইল চাই আছে ওচৰতে বহাই লৈছোঁ ভাত খাবৰ কাৰণে তো এতিয়া আমি ভাত খাই লওঁ আপোনালোকক পিছত আকৌ লগ পাই আছোঁ আৰু ভাত আমি কিহেৰে খাব লৈছোঁ আপোনালোকক দেখাওঁ এতিয়া দেখাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে ভাত বাঢ়ি আছে এইফালে এইখিনি বইল চব্জি তাৰপাছত এইফালে দালি আৰু কচু আজি এনেকৈ খাম আৰু এইখিনি কালিও মাংস চব্জি অকণমান আছে এয়া খাবা ৰ'বা তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ভাতটো দেই আপোনালোকক পিছত লগ পাই আছোঁ